हेलो एवरीवन स्वागतम জানাইছো আমাৰ নতুন এটা ভিডিঅ'লে আৰু আমাৰ কণমানিজনী 1 month কমপ্লিট হ'ল 1 month হলে মানে আমাৰ হুদি নাম পাতে তাৰপাছত আমাৰ ডিসেম্বৰ 4 তাৰিখে হেয়া হুদি নাম পাতিবলৈ লৈছে আপোনালোক যোনসকলে আমাৰ ঘৰটো চিনি পাই আহিব সকলোৱে তাৰপাছত আৰু আমাৰ কণমানিজনীৰ নামটো যেহেতু আপোনালোকৰ আগত কোৱা নাছিলো তাইৰ নামটো হৈছে চাইনি তাইৰ নিকনেমটো চাইনি কাৰণ তাই দেৱালী জন্ম হৈছিলে দেৱালী আৰু কালী পূজা পাইছিলে আৰু জন্মৰ 5 মুহূৰ্তৰ পৰাই তাইক দেউতাকে চাইনিকে মতা আৰম্ভ কৰিছিলে আৰু সেইকাৰণে তাইৰ নিকনেমটো চাইনি ৰৈ গ'ল তাৰপাছত তাইৰ বাৰ্থ চাৰ্টিফিকেটত নাম দিলোঁ ৰিয়াঞ্চি শইকীয়া আৰু নামটো কেনেকুৱা লাগিছে জনাব কমেন্ট কৰি আৰু আমাৰ হুদি যেহেতু পালেহিয়ে মাজৰ মাত্ৰ এটা দিন আছে সেইকাৰণে পুৰা একদম ঘৰত যেহেতু কিবা এটা পাতিলে গোটেই কামৰ ধুমুহা হয় আমাৰো তেনেকুৱাই হৈছে সকলোৱে কামে বিজি হৈ আছে আৰু কণমানিজনী বৰ্তমান শুই আছে পাপাই লৈ আছে তাইক পাপাৰ ওচৰতে শুই আছে তাৰপাছত সকলোৱে কামত লাগি আছে দেখাই থাকিম বাৰু কি কৰিছে কেনেকে কি কৰিছো গোটেইখিনি চাই থাকিব ভিডিঅ'টো আৰু সকলোৱে যেহেতু কামে লাগি আছে কোনে কি কৰিছে ন চাওঁগে বলকচোন এইফালে পাপা কণমানিজনীৰ লগত শুই আছে তাৰপাছত আমাৰ ঘৰৰ গোটেই অৱস্থা নাইকিয়া হৈ আছে এইবোৰ য'তে ত'তে বস্তু খিচিং খাচাং হৈ আছে গোটেই আৰু এইফালে আজি মিঠৈ বনাইছে পকা মিঠৈ ওচৰৰ বৰমা এগৰাকী আহিছে বৰমা মা আৰু মোৰ জেঠাই আৰু ভণ্টি আহিলে আমাৰ ঘৰৰ পৰা সকলোৱে মিলি এতিয়া মিঠৈ বনাই আছে পকা মিঠৈ আৰু এইফালে আমাৰ ভণ্টি আছেহি এইজনী লাষ্ট কৰিছে তাই তাৰপাছত এতিয়া মোৰ কাম হৈছে পৰ্দাখিনি ধুই দিছিলোঁ এইখিনি এতিয়া লগাব লাগিব লগাই লওঁ পৰ্দাখিনি আৰু এতিয়া সন্ধিয়া হ'ল এতিয়া গধূলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা হ'ল আজি আৰু ঘৰত কিবা এটা পাতিলে যে ইমান কাম ওলাই নহয় একদম ইটো পাছত সিটো মানে কাম ওলাই গৈ থাকে কামৰ শেষি নহয়গে তাৰপাছত এতিয়া পৰ্দা চৰ্দাবোৰ লগাই লওঁ তাৰপাছত কাপোৰ কানি জপা কামখিনি আছেই গোটেই হাতৰ মিঠৈ বনাই হৈ গ'ল আৰু হৈছে আৰু বমা অকণ উঠা বোলো আৰু বৰমাহঁতৰ মিঠৈ বনাই কৰি হ'ল এতিয়া চাহ খাওঁ বুলি কৈছে এইফালে বনাই দিব চাহ মই যিহেতু নবনাওঁ এতিয়া কাৰণ আমাৰ সুধি নোহোৱালৈকে বনোৱা মেলা নকৰোঁ সেইকাৰণে ভণ্টি আছে তাই বনাই দিব বৰমাহঁতক চাহ আকৌ আৰু চাহ বনাই মেলি এফালে চাহ দিলে বৰমাহঁতক সকলোৱে চাহ খালে গুড মৰ্ণিং সকলোলৈকে আৰু আজি হৈছে 3 ডিচেম্বৰ এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু তাৰপাছত যোৱাকালি ৰাতি ভিডিঅ'টো আৰু কৰা নহ'লে কাৰণ মিঠৈ বনাই মেলি ভাত পানী বনালে খাই বৈ আমি শুই গ'লোঁ সোনকালে দিনটো সকলোৱে কাম কৰি থকা সেইটো কাৰণে সোনকালে শুই যোৱা হ'ল তাৰপাছত এতিয়াও গা পা ধুই আহি ৰাতিপুৱা চাহকাপ খালোঁ বাৰু তাৰপাছত এতিয়া মই এনেই চাইনিক লৈ বহি আছোঁ আৰু সকলোবোৰে কামে লাগি আছে আৰু আজিও চাগে ভিডিঅ' আৰু কৰা নহ'ব কাৰণ মানুহবোৰ কামে লাগি থাকিব সকলো আলহী আহি থাকিব সেইকাৰণে তাৰপাছত এই ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ সেইকাৰণে কাইলৈ দিনটো
নাম আছে যিহেতু পাৰিলে অকণমান ভিডিঅ' কৰিম, চাব ভিডিঅ'বোৰ। আৰু আজিলৈ বাই বাই।